নমস্কাৰ মোৰ ইউটিউব চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ মই অৰ্ণৱ মোৰ ইউটিউব চেনেলত বিভিন্ন ধৰণৰ মই ভিডিঅ' দি আহিছোঁ কিন্তু মই ভাবিলোঁ এক নতুন অধ্যায়ৰ আৰম্ভ কৰিব পাৰি দেখোন আৰু সেই অধ্যায়টো হ'ল মই নিজে নাম দিছোঁ গ্ৰন্থ সুবাস মানে আমি ইয়াত গ্ৰন্থসমূহৰ বিষয়ে আলোচনা কৰিব পাৰোঁ এনেকুৱা মাধ্যম যি মাধ্যমত সকলোৱে গ্ৰন্থসমূহৰ বিষয়ে জানিব পাৰিব যে এগৰাকী লেখকে গ্ৰন্থখন কিয় লিখিছে সেইখন লিখাৰ উপকাৰিতা কি সেইখন লিখিলে সমাজে কি পাব এই ধৰণৰ কথা আমি এই ভিডিঅ'বোৰত আলোচনা কৰিম আৰু আপোনালোকলৈ আগবঢ়াই দিম একগৰাকী অসমীয়া ভাল লিখকৰ তেওঁলোকৰ গ্ৰন্থসমূহ এয়াই মোৰ উদ্দেশ্য গ্ৰন্থ সমালোচনা কৰিব পৰা বিধৰ মই নিজকে নাভাবোঁ কিন্তু এখন মঞ্চ দিয়াৰ প্ৰয়াস কৰিছোঁ যিখন মঞ্চত সকলোৱে আহি তেওঁলোকৰ মনৰ কথাবোৰ লিখিব পাৰিব আৰু এই ধৰণে আমি ভিডিঅ'ৰ মাধ্যমেৰেও কেৱল আমি দেখিছোঁ আমাৰ বিভিন্ন লেখক লেখিকাই তেওঁলোকে গ্ৰন্থ সমালোচনা কাকতৰ মাধ্যমত কৰে বিভিন্ন জাৰ্নেল আছে মাহেকীয়া বহকীয়া আলোচনীৰ মাধ্যমত কৰে কিন্তু ভিডিঅ'ৰ মাধ্যমতো যে ইয়াক কৰিব পাৰি সেই বিষয়ে আমি অৱগত হোৱাৰ প্ৰয়োজনীয়তা আছে আমি সকলোৱে জানো অসমীয়া ভাষাটো আমি যি ধৰণে ব্যৱহাৰ কৰি আহিছোঁ অসমীয়া ভাষাটোক যদি আমি আকৌ আগুৱাই লৈ যাব লাগে বিশ্ব দৰবাৰত প্ৰতিষ্ঠিত কৰিব লাগে আমি বিভিন্ন মাধ্যমৰ সহায় ল'ব লাগিব উইকিপিডিয়াত আমাৰ বিভিন্নগৰাকী অসমীয়াই কাম কৰি আছে তথাপিও বেলেগ ভাষাতকৈ অসমীয়া ভাষা এতিয়াও ভালেখিনি পিছ পৰি আছে যিখিনি আমি শেষ কৰিব লাগিব যিখিনি আমি নুই কৰিব লাগিব আৰু তাক নুই কৰিবলৈ আমি প্ৰয়াস কৰিব লাগিব আৰু মোৰ এই প্ৰয়াস হৈছে যে মই ভিডিঅ'ৰ মাধ্যমেৰে কিছুমান গ্ৰন্থ যিবিলাক গ্ৰন্থ মই পঢ়িছোঁ মোৰ পঢ়ি ভাল লাগিছে যিবিলাক গ্ৰন্থ সমাজে পঢ়াৰ প্ৰয়োজনীয়তা আছে বুলি মই ভাবোঁ সেই ধৰণৰ গ্ৰন্থ মই এই ভিডিঅ'ৰ দ্বাৰা আপোনালোকৰ সন্মুখত লৈ আহিম আজি প্ৰথমটি ভিডিঅ'ত মই এক পবিত্ৰ দিন আজি আপোনালোকে জানে আৰু সেই দিনটোৰ লগত সংগতি ৰাখিয়ে এখন কিতাপ আপোনালোকৰ সন্মুখলৈ আনিছোঁ এখন উপন্যাস বুদ্ধজয়া আপোনালোকে নাম নিশ্চয় শুনিছে বুদ্ধজয়া এখন সমাদৃত উপন্যাস এখন লিখিছে গীতালি বৰা বাইদেৱে আজি গোটেই ভিডিঅ'টোত এই কিতাপখনৰ বিষয়ে আপোনালোকৰ সৈতে আলোচনা কৰিম লগতে বুদ্ধ পূৰ্ণিমাৰ সকলোকে মই অভিনন্দন জ্ঞাপন কৰিছোঁ গতিকে আহক আমি কিতাপখন আৰম্ভ কৰোঁ আৰম্ভণিতে মই কিতাপখন আপোনালোকক দেখুৱাইছোঁ অতি সুন্দৰ প্ৰচ্ছদ আছে আপোনালোকে দেখিবলৈ পাইছে ইমান ধুনীয়াকৈ বেটুপাত অংকন কৰা হৈছে এতিয়া আমি কিতাপখনৰ ভিতৰলৈ যাম আৰু কিতাপখনৰ ভিতৰতনো কি আছে গোটেইখিনি মই আপোনালোকক পঢ়ি শুনাব বিচাৰিম প্ৰথমতে গল্পকাৰৰ বিষয়ে আছে গল্পকাৰ বুলি এইকাৰণে কৈছোঁ যে গীতালি বৰা বাইদেউ গল্পকাৰ হিচাপে বেছিকৈ পৰিচিত বুদ্ধজয়া তেখেতৰ প্ৰথমখন উপন্যাস কিন্তু গল্পকাৰ হিচাপে তেখেতৰ যি নাম আছে সেই নাম সকলোৱে জানে তেওঁ সমাদৃত তেখেতৰ বিষয়ে যিখিনি কথা লিখা আছে সেইখিনি মই আপোনালোকক পঢ়ি শুনাব বিচাৰিছোঁ গল্পকাৰ হিচাপে গীতালি বৰা ইতিমধ্যে অসমীয়া সাহিত্যত প্ৰতিষ্ঠিত আৰু সমাদৃত প্ৰথম গল্প সংকলন সম্ভৱতৰ বাবে তেখেতে মুনিন বৰকটকী বঁটা লাভ কৰিছে আৰু পুৰা কথা কিংবদন্তি আধাৰিত সংকলন নীৰৱধী নৈৰঞ্জনা সেইখনৰ বাবে তেখেতে হোমেন বৰগোহাঁই সাহিত্যিক বঁটা লাভ কৰিছে নীৰৱধী নৈৰঞ্জনাৰ বিষয়ে দুআষাৰ ক'ব লাগিব কিন্তু মই ভিডিঅ'টোৰ পৰৱৰ্তী অংশত এই বিষয়ে ক'ম গীতালি বৰাৰ জন্ম হ'ল বিশ্বনাথ জিলাৰ দক্ষিণ কলাবাৰীত তেওঁ গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা ইংৰাজী আৰু অসমীয়া দুয়োটা বিষয়ত স্নাতকোত্তৰ তেওঁ সুদীৰ্ঘদিন সাংবাদিকতা আৰু সাহিত্য সম্পাদনৰ সৈতে জড়িত হৈ আছে তেওঁ অসম প্ৰকাশন পৰিষদৰ পৰা প্ৰকাশিত সাহিত্য আলোচনী প্ৰকাশত তেওঁ সহযোগী সম্পাদক হিচাপে বৰ্তমান কৰ্মৰত মই কৈছোঁৱেই ইয়াত লিখাও আছে বুদ্ধজয়া তেওঁৰ প্ৰথমখন উপন্যাস তেওঁৰ প্ৰকাশিত আন গ্ৰন্থসমূহ হ'ল অনৰ্খলা প্ৰিয়ম্বদা এপলো নীৰৱধী নৈৰঞ্জনা সত্য সূৰ্য আদি এই গোটেই গ্ৰন্থখন প্ৰকাশ কৰি উলিয়াইছে আগবাগ প্ৰকাশনে আগবাগ প্ৰকাশনৰ পৰা বিভিন্ন ধৰণৰ গ্ৰন্থ ওলায় যিবিলাক গ্ৰন্থ আচলতে সমাদৃত বিভিন্ন ধৰণৰ যুৱ বঁটা আপোনালোকে জানে সাহিত্যৰ ক্ষেত্ৰত বিভিন্ন যুৱ বঁটা পাবলৈ সক্ষম হৈছে আগবাগ প্ৰকাশনৰ বিভিন্ন লেখক লেখিকাই গতিকে আমি আকৌ আগবাঢ়িম বেটুপাতৰ শেষৰ ফালে মানে শেষ পৃষ্ঠাত দুআষাৰ কথা আছে সেই কথাখিনিও আচলতে আপোনালোকে জনা উচিত কাৰণ মই ইয়াত কিতাপখন কাহিনী কিদৰে গতি কৰিছে এইবিলাকৰ বিষয়ে নকওঁ কিতাপখন আমি কিয় পঢ়িব লাগে
পঢ়িলে আমি কি ধৰণে কি বস্তু আমি শিকিব পাৰিম এই বিষয়েহে ক'ম, যাতে আপোনালোকে কিতাপখনৰ বিষয়ে কিছু কথা জানক, জানি পেলাই কিতাপখন কিনক আৰু পঢ়ক। মই সেই উদ্দেশ্যেহে ভিডিঅ'বোৰ ইয়াত বনাই গৈ থাকিম। আৰু যদি আপোনালোকে ভাবে যে মই ইয়াত অন্যান্য ধৰণেৰেও প্ৰকাশ কৰিব পাৰোঁ, তেনেহ'লে আপোনালোকে নিশ্চয় মোক মন্তব্য প্ৰদান কৰিব যে মই কিদৰেনো এক নতুন মাত্ৰা প্ৰদান কৰিব পাৰোঁ মোৰ এই চিন্তাক। গতিকে আমি আৰম্ভ কৰিছোঁ। ইয়াত লিখা আছে, বুদ্ধজায়া গৌতম বুদ্ধৰ জীৱন আধাৰিত উপন্যাস নহয়। আমি ভুল কৰিব নালাগিব যে এইখন কোনো গৌতম বুদ্ধৰ তেওঁৰ জীৱনীমূলক এখন উপন্যাস নহয়। ইয়াত কোৱা আছে, বৰঞ্চ ইতিহাসত উপেক্ষিত বুদ্ধ পত্নী যশোধৰা গোপাৰ জীৱনৰ আধাৰত ঐতিহাসিক তথ্যৰ আলমত উপন্যাসখনৰ কল্পকাহিনী ভাগ আগবঢ়াই নিয়া হৈছে। অৰ্থাৎ ইয়াত গৌতম বুদ্ধৰ পত্নীয়েনো আচলতে কিদৰে গোটেই এই পৰ্যায়ত গৌতম বুদ্ধক আৰম্ভণিৰ পৰা শেষলৈ কি পৰ্যায়ত দেখিবলৈ পালে সেই বিষয়ে এই কিতাপখনত লিখা আছে। বিভিন্ন ধৰণৰ কিংবদন্তি আছে, লগতে বিভিন্ন ধৰণৰ সমল গ্ৰন্থ। এই সকলোবোৰ মই আপোনালোকক দেখুৱাই দিব বিচাৰিম। তেওঁ কিতাপৰ একেবাৰে শেষত 13খন গ্ৰন্থৰ বিষয়ে তেখেতে লিখিছে, লগতে ইণ্টাৰনেটৰ পৰা বিভিন্ন তেওঁ জাৰ্নেলৰ পৰা পোৱা তথ্য এইবিলাকৰ বিষয়ে তেওঁ লিখিছে, যে এইবিলাকৰ আধাৰত তেওঁ এই সম্পূৰ্ণ কিতাপখন লিখি উলিয়াইছে। ধৰ্মগুৰু গৌতম বুদ্ধ নহয়, ইয়াত উপস্থাপন কৰা হৈছে মানুহ বুদ্ধদেৱক। গতিকে আপোনালোকে বুজিব পাৰিছে যে ইয়াত আচলতে এক অন্য ধৰণে গৌতম বুদ্ধৰ গোটেই জীৱন চৰ্যাক দেখুওৱা হৈছে। ই প্ৰশ্নৰ ঊৰ্ধত নহয় বুলিও তেখেতে লিখিছে, যে মানুহ গৌতম বুদ্ধকনো আমি কিদৰে জানিব পাৰোঁ? প্ৰশ্ন থাকিবই। গীতালি বৰাই লিখোঁতেই নিজেই কৈছে যে ইয়াত প্ৰশ্ন থাকিব মানুহৰ, যে ত্ৰুটিৰ ঊৰ্ধত নহয়, ইয়াত ত্ৰুটি থাকিব পাৰে। মই যিখিনি কথা লিখিছোঁ সেই কথাখিনি জানো সত্য, সেই কথাখিনি ক'ৰ পৰা আহিল, কিয় আহিল, এই গোটেই কথাখিনিক লৈ মানুহে প্ৰশ্ন কৰিব পাৰে বুলি গীতালি বৰাই ইয়াতে উল্লেখ কৰিছে। হয়, সমগ্ৰ বিশ্বক বুদ্ধদেৱে মুক্তিৰ নব্য মাৰ্গ দেখুৱাইছিল। অন্য দৃষ্টিৰে চালে কিন্তু এয়াও সত্য, তেওঁৰ বাবে আৰ্যবৰ্তত ক্ষত্ৰিয় ধৰ্ম বিপন্ন হৈছিল, ধ্বংস হৈছিল তেওঁৰ জন্মকুল। তেওঁৰ বাবেই তেওঁৰ সমকালীন আৰ্যবৰ্তত গাৰ্হস্থ আশ্ৰমৰ ভেটিত ঘূণে ধৰিছিল। আৰু বুদ্ধ যুগৰ নাৰীসকল, ইয়াত এটা প্ৰশ্ন আছে বুদ্ধ যুগৰ নাৰীসকলৰ বিষয়ে। হয়, এই গোটেই কিতাপখনত আচলতে এক নাৰীবাদী চিন্তাধাৰা প্ৰকাশ পাইছে। গৌতম বুদ্ধৰ পত্নী বা গৌতম বুদ্ধৰ মাতৃ বা অন্যান্য নাৰীকুল গোটেই আৰ্যবৰ্তত এই গোটেইখিনিয়ে কিদৰেনো বাস কৰিছিল, তেওঁলোকৰ মনত কি খুৰদুনি আছিল, তেওঁলোকে কিদৰেনো এই ধৰ্মটো অহাৰ লগে লগে যি পৰিৱৰ্তন আহিছিল তেওঁলোকৰ জীৱনচৰ্যাত, তেওঁলোকে কিদৰে দেখিবলৈ পাইছিল, এই সকলোবিলাক কথা এই কিতাপখনত আছে। আমি এই কিতাপখনক যেতিয়া পঢ়িম আমি দেখিবলৈ পাম যে বিভিন্ন ধৰণৰ নতুন নতুন পাৰ্সপেক্টিভ বিল্ড হ'ব আমাৰ। আচলতে জ্ঞান লভাৰ মূল উদ্দেশ্যই এইটো যে আমি নতুন নতুন ধৰণে কথাবোৰ চিন্তা কৰিব পাৰোঁ। আমি এখন কিতাপ পঢ়িছোঁ, এই কিতাপখন পঢ়ি যদি গৌতম বুদ্ধক মানুহ গৌতম বুদ্ধ হিচাপে দেখিবলৈ পাওঁ, গৌতম বুদ্ধৰ পত্নীয়েনো কিদৰে গোটেই সময়খিনিক দেখিছিল, এই বিষয়ে যদি আমি জানিব পাৰোঁ, তেতিয়া আমি চাগে গৌতম বুদ্ধৰ আৰু কাষলৈ আহিব পাৰিম। আৰু এই ধৰণৰ চিন্তা চৰ্চা কৰিয়ে গীতালি বৰা বাইদেৱে এই কিতাপখন লিখি উলিয়াইছে আমালৈ। কিতাপখনৰ মূল্য লিখি থোৱা আছে 220 টকা। 220 টকা হিচাপত আমি কোনো ইয়াত বিনা দ্বিধাই ক'ব পাৰোঁ যে 220 টকাৰ এখন কিতাপ হয় এইখন, কিয়নো ইয়াত বিভিন্ন ধৰণৰ তেওঁ কষ্ট কৰিছে। তেওঁ নিজৰ কষ্টৰ বিষয়ে কিতাপখনৰ আগ কথাত লিখিছে, কিতাপৰ পাতনিত লিখিছে, সেইখিনিও মই আপোনালোকক নিশ্চয় জনাম। গতিকে এক সুন্দৰ সুলভ মূল্যত এই কিতাপখন আপোনালোকে পাব। পঢ়িবলৈ মই আপোনালোকক নিশ্চয়কৈ অনুৰোধ জনাইছোঁ। আমি কিতাপখনৰ ভিতৰলৈ যাবলৈ চেষ্টা কৰিম। কিতাপখন তেখেতৰ ঝিল মানে তেখেতৰ ছোৱালী তেওঁ কিতাপখন উচৰ্গা কৰিছে। আমি এই কথাটো আপোনালোকক জনাব বিচাৰিছোঁ যে বৰ্তমান সময়ত COVID-19ৰ চিটুৱেশ্যন আপোনালোকে জানে, আৰু গীতালি বৰা বা আৰু তেখেতৰ জীয়াৰী দুয়ো COVID-19ত আক্ৰান্ত হৈ আছে। কৰোণা আক্ৰান্ত তেখেতলোক বৰ্তমানেও তেখেতলোক সুস্থ হৈ অহা নাই। আজি এই ভিডিঅ'টো বনাই থকা সময়তো তেখেতলোক নিশ্চয় জীৱনৰ সৈতে যুঁজি আছে। আশা কৰিছোঁ যে আমি তেখেতৰ আশু আৰোগ্য কামনা কৰিম। পৰৱৰ্তী সময়ত তেওঁ আকৌ
নৱজীৱন পাওক, আগুৱাই আহক আৰু আমাক এই ধৰণৰ উপন্যাস গল্পৰে আমাক সমাদৃত কৰি আহিব। পুনৰবাৰ আমি আগবাঢ়িছোঁ। এতিয়ালৈ মোৰ হাতত যিখন প্ৰকাশ আছে সেই প্ৰকাশটো 2020 চনৰ ডিচেম্বৰ মাহৰ প্ৰকাশ, তৃতীয় প্ৰকাশ এয়া। প্ৰথম প্ৰকাশ হৈছিল ডিচেম্বৰ মাহ 2015 চনত, দ্বিতীয় প্ৰকাশ হৈছিল নৱেম্বৰ মাহ 2017 চনত। যিখন অংগসজ্জা বা প্ৰচ্ছদসজ্জাৰ বিষয়ে মই আপোনালোকক জনাব বিচাৰিছোঁ। অংগসজ্জা কৰিছে নিতুল কুমাৰ দত্ত ছাৰে আৰু প্ৰচ্ছদসজ্জা কৰিছে সুমন দাস ছাৰে। গতিকে কিতাপখনত তেখেতে গোটেইখিনি কথা লিখিছে। এতিয়া আমি তেখেতে কৃতজ্ঞতানো কাক কাক জনালে এই বিষয়ে আমি নিশ্চয় পঢ়িব লাগিব। কাৰণ কিতাপ এখন লিখাৰ সময়ত তেওঁৰ যিমানখিনি কষ্ট আছে এই কষ্টখিনিক আমি ইয়াত আগুৱাই দিব বিচাৰিছোঁ, আপোনালোকৰ সন্মুখত দেখুৱাই দিব বিচাৰিছোঁ, যাতে আপোনালোকে কিতাপখনৰ আঁৰত যিখিনি আমাৰ কষ্ট আছে এই কষ্টখিনি জানি লওক আৰু কিতাপখন পঢ়িবলৈ আপোনালোকে আগ্ৰহ প্ৰকাশ কৰক। তেখেতে ইয়াত লিখিছে যে তেওঁ বুদ্ধজয়া নামৰ এটি গল্প প্ৰথমতে লিখিছিল। এই গল্পটোৰ লিখাৰ পিছত তেখেতক বহুতে জনাইছিল যে এই গল্পটোক আচলতে তেখেতে উপন্যাস ৰূপ দিব পাৰে, আৰু সেইকাৰণে তেখেতে উপন্যাস ৰূপ দিবলৈ চেষ্টা কৰিছিল। আৰু উপন্যাস ৰূপ দিবলৈ যাওঁতে তেখেতে যিখিনি অসুবিধা পালে সেই অসুবিধাখিনি তেখেতে ইয়াত কৃতজ্ঞতাত লিখি দেখুৱাইছে। তেখেতে পাইছিল যে গল্পটোক তেখেতে উপন্যাস কৰিবলৈ যিটো চেষ্টা কৰিছিল এই চেষ্টাত বিভিন্ন সময়ত তেখেতে অসুবিধা লাভ কৰিছে। আচলতে এনেকুৱা হয়, এটা গল্পক উপন্যাস আকাৰলৈ লৈ যাবলৈ হ'লে তেখেতে প্ৰথমতে নিজক প্ৰস্তুত কৰিব লাগিব, আৰু প্ৰস্তুত কৰিবৰ সময়ত যিখিনি সমল তেওঁক লাগে এই সমলখিনি তেওঁৰ নাছিল যেন তেওঁ অনুভৱ কৰিছিল। তেওঁ এবাৰ লিখি পেলাই তেওঁ ৰৈ গৈছিল, আৰু পৰৱৰ্তী সময়ত তেওঁ সেই যিখিনি আধৰুৱা লিখনি এই আধৰুৱা লিখনিখিনি তেওঁ আমাৰ শ্ৰদ্ধাৰ ৰীতা চৌধুৰী বাইদেউক তেওঁ দেখুৱাইছিল। ৰীতা চৌধুৰী বাইদেৱে কৈছিল যে তুমি লিখা ভাল হৈছে আৰু আমি ইয়াক নতুনকৈ গতি দিব পাৰিম, আমি এই বিষয়ে পৰ্যালোচনা কৰি আগুৱাই লৈ যাব পাৰিম। আৰু এই ধৰণে আচলতে উপন্যাসখন ৰীতা চৌধুৰী বাইদেউৰ আগ্ৰহত তেখেতৰ মনোবল দিয়াত বাইদেৱে সহায় কৰাৰ বাবে কিতাপখন আগবাঢ়ি গ'ল আৰু তেওঁ কিতাপখন লিখিবলৈ সক্ষম হ'ল। এইখিনি তেওঁ লিখিছে তেওঁৰ কৃতজ্ঞতাত, আৰু তেখেতে বিভিন্নসকল ব্যক্তিৰ নাম লিখিছে। হৰেকৃষ্ণ ডেকা ছাৰ, ডক্টৰ গোবিন্দ প্ৰসাদ শৰ্মা ছাৰ, অপূৰ্ব শৰ্মা ছাৰ, আনন্দ বৰমুদৈ ছাৰ, বিভাস চৌধুৰী ছাৰ, ডক্টৰ বিভাস চৌধুৰী ছাৰ তেখেতৰ সৈতে ওতঃপ্ৰোতভাৱে জড়িত হৈ আছিল এই গোটেই কিতাপখন লিখা সময়ত। বলেন দত্ত ছাৰ, মৃদুল হালৈদা, নিতুল কুমাৰ দত্ত ছাৰ, মঞ্জিত ৰাজখোৱা ছাৰ, পংকজ গোবিন্দ মেধি ছাৰ, মনালিছা শইকীয়া বাইদেউ, জুৰি বৰা বৰগোহাঁই বাইদেউ, বিভিন্নসকলৰ নাম ইয়াত আছে। মই সকলোৰে নাম পাঠ কৰি দিলে ভিডিঅ'টো বেছি দীঘলীয়া হ'ব, সেইবাবে মই পাঠ কৰা নাই। গতিকে এই ধৰণে তেখেতে লিখিছে, আৰু মই একেবাৰে শেষত যিখিনি কথা আছিল সেইখিনি কথাৰ ভিতৰতো তেওঁ লিখিছে যে তেখেতে বুদ্ধজয়াত মানুহ বুদ্ধদেৱ সন্দৰ্ভত প্ৰশ্ন বিভিন্ন আছে। তেওঁ এগৰাকী নিকিন লেখক, সীমাবদ্ধতাৰে এইখিনি কথা উপস্থাপন কৰিছে। যদি কাৰোবাৰ মনত অনুভূতিক আঘাত প্ৰকাশ কৰে তেনেহ'লে তেওঁ নিশ্চয় ক্ষমাপ্ৰাৰ্থী বুলি ইয়াত লিখিছে। আচলতে এগৰাকী লেখকৰ মনৰ কথাখিনি এইদৰে প্ৰকাশ কৰিলে আচলতে ভাল লাগে। তেখেতে নিজেই কৈছে যে হয়তো ত্ৰুটি থাকিব পাৰে, কিন্তু আপোনালোকে পাঠক সমাজে আঙুলিয়াই দিলেহে লেখকে পুনৰবাৰ সেই ভুল নকৰি আগুৱাই যাবলৈ সক্ষম হয়। এই ধৰণে তেখেতে বিভিন্ন কথা লিখিছে। 3টা খণ্ড আছে, 3টা খণ্ডত এই কিতাপখন ভাগ কৰিছে তেখেতে, আৰু এই খণ্ড হিচাপে আমি আগবাঢ়ি গৈ থাকিব পাৰোঁ। কিতাপখন একেবাৰে সুন্দৰভাৱে লিখিছে। আৰু শব্দ চয়ন, আমি এই কথাটোত গুৰুত্ব দিব লাগিব। তেখেতে যিবিলাক শব্দ চয়ন ইয়াত কৰিছে, আচলতে আমাৰ অসমীয়া ভাষাটো যে ইমান সুন্দৰ, ইমান বলিষ্ঠ, এই সকলোবিলাক কথা গোটেইখিনি কিতাপখনৰ প্ৰত্যেকটো পৃষ্ঠাত প্ৰত্যেকটো শব্দই আমাক দোহাৰি দি যায়। আমি বিভিন্ন সময়ত দেখিবলৈ পাইছোঁ ইয়াত ইমান সুন্দৰকৈ, মই যিকোনো এটি পৃষ্ঠা আপোনালোকৰ সন্মুখত মেলি লৈছোঁ, আৰু ইয়াত যদি মই আপোনালোকক মাতি শুনাব বিচাৰিছোঁ তেনেহ'লে আপোনালোকে শুনিব। সিদ্ধাৰ্থৰ মাতৃ জীৱিত মহাৰাজ, কণ্ঠত বিৰক্তি আৰু ভৎসৰ্ণা সানিও হাঁহি ক'লে কুটুমী, অথচ তেওঁৰ আত্মাক আচুৰি গ'ল এই এটা বাক্যই। গৰ্ভধাৰিণী নোহোৱা বাবেই কি সিদ্ধাৰ্থ তেওঁৰ পুত্ৰ নহয়, এই কথা এতিয়াও তেন্তে মনত ৰাখিছে মহাৰাজে। এই ধৰণে তেওঁ
সুন্দৰ সাৱলীলভাৱে লিখিছে। প্ৰত্যেকটো শব্দই যেন আমাক চুই যায়, এগৰাকী নাৰীৰ মনক চুই যায়। অকল নাৰী বুলিয়েই নহয়, এগৰাকী আমাৰ দৰে ব্যক্তি আমাকো চুই যায়। সকলো ব্যক্তিক সকলোকে একেধৰণে লৈ আহিব পৰা তেওঁৰ এক গুৰুত্বপূৰ্ণ তেখেতৰ লিখনি। আৰু এই লিখনিত আমি দেখিবলৈ পাইছোঁ যে তেখেতে কি সুন্দৰভাৱে এক নাৰীবাদী চিন্তাধাৰাক আগুৱাই লৈ গৈ গৌতম বুদ্ধকো আমাৰ সন্মুখত কোনো ধৰণে হেয় জ্ঞান কৰিব নকৰাকৈ গৌতম বুদ্ধকো তেওঁ ইমান সুন্দৰকৈ পৰ্ট্ৰে কৰিছে যে আমি গৌতম বুদ্ধৰ নিচেই ওচৰলৈ গুচি যাব পাৰোঁ, তেখেতক মানুহ গৌতম বুদ্ধজনক বুজিব পাৰোঁ। এই ধৰণে তেওঁ আগুৱাই লৈ গৈছে। নিশ্চয়কৈ এগৰাকী সুন্দৰ লেখিকাৰ এখনি উপন্যাস আপোনালোক সকলোৱে পঢ়িব বুলি মই আশা ৰাখিছোঁ। নামটো মনত ৰাখিব, বুদ্ধজয়া, গীতালি বৰাৰ দ্বাৰা ৰচিত। আমি এই ভিডিঅ'টোত আজি এইখিনি কথাই আলোচনা কৰিলোঁ। আপোনালোকে পৰৱৰ্তী সময়ত মোক নিশ্চয় দিহা পৰামৰ্শ দি আগুৱাই লৈ যাব এই গোটেই পৰিক্ৰমাটো মোৰ। এতিয়া মই আপোনালোকক লৈ যাব বিচাৰিছোঁ নিৰৱধি নৈৰঞ্জনা নামৰ এই গল্প সংকলনখনলৈ, যিখন গল্প সংকলনৰ বিষয়ে ইতিমধ্যে মই আপোনালোকক এইখন গ্ৰন্থত জনাইছোঁ। নিৰৱধি নৈৰঞ্জনাত দ্বিতীয় যিটো গল্প, সেই গল্পটো হ'ল বুদ্ধজয়া, আৰু এই গল্পটো 10 পৃষ্ঠাৰ। আৰু যদি আপোনালোকে চাই যে নিৰৱধি নৈৰঞ্জনাৰ যিটো 10 পৃষ্ঠাৰ বুদ্ধজয়া গল্প, সেই গল্পটোকে ইয়াত 278 পৃষ্ঠালৈ কনভাৰ্ট কৰা হৈছে, আৰু ইয়াত সম্পূৰ্ণ এখন উপন্যাস, শোকপাঠ্য উপন্যাস আপোনালোকৰ সন্মুখত দাঙি ধৰিছে গীতালি বৰা বাইদেৱে। এতিয়া এজ এ অপিনিয়ন মই যিহেতু আপোনালোকক কৈছোঁ, শেষত মই অপিনিয়ন এটা দিম যে মই গল্পটো পঢ়িছোঁ আৰু উপন্যাসখন পঢ়িছোঁ, গতিকে দুয়োটাৰ মাজত মই কি ধৰণে দেখিবলৈ পাইছোঁ। নিৰৱধি নৈৰঞ্জনাখন যেতিয়া মই পঢ়িছিলোঁ, তাত প্ৰত্যেকটো গল্পই এক নাৰীবাদী চিন্তাধাৰাৰ আৰু এক অন্যান্য পাৰ্চপেক্টিভ দিবলৈ সক্ষম হৈছিল। আৰু সেই সময়তে মই দেখিবলৈ পাইছিলোঁ যে এই গল্পটো আমি আচলতে উপন্যাস ৰূপলৈ কনভাৰ্ট কৰিব পাৰোঁ। গতিকে সেই ধৰণেই মই ইয়াত উপন্যাস হিচাপে পঢ়িছোঁ। এতিয়া মোৰ যিটো অপিনিয়ন সেইটো এনেকুৱা যে দুয়োটা গল্পটো আৰু উপন্যাসখন এটা আনটোত পৰিপূৰক হিচাপে কাম কৰিছে। কিন্তু যদি আমি প্ৰথমতে উপন্যাসখন পঢ়িছোঁ, তেনেহ'লে গল্পটোলৈ আমি নোযোৱাই ভাল, কাৰণ গল্পটোত আমি যিটো সোৱাদ পাম সেই সোৱাদটো আচলতে উপন্যাসখনে অলৰেডি আমাক দি দিছে। গতিকে আমি আকৌ গল্পটো পঢ়াৰ কোনো প্ৰশ্ন নাই। ঠিক তেনেদৰে আকৌ যদি আপুনি গল্পটো পঢ়িছে, তেনেহ'লে আপুনি উপন্যাসখন নপঢ়িলেও হৈ যায়। আচলতে এইটো কথা কওঁতে বহুতে ভাবিব যে কি ধৰণে সম্ভৱ। আচলতে মই এইকাৰণে কৈছোঁ যে গল্পটো পঢ়োঁতে আপুনি যিটো সোৱাদ পাইছে, সেই সোৱাদটো আচলতে এইখন কিতাপত আপুনি নাপাবও পাৰে, কাৰণ মই পোৱা নাই। এটা ধাৰণা এনেকুৱা যে গল্পটোত ইমান ধুনীয়াকৈ সাৱলীলভাৱে কথাখিনি লিখা আছে, সেই কথাখিনি ইয়াত লিখা আছে, কিন্তু আমি ইয়াত 278 পৃষ্ঠালৈ পঢ়িবলগীয়া হয়, যিটো আমি অলৰেডি পঢ়িছোঁ। কিন্তু ইয়াত অন্য এটাও কথাও আছে, যদি আপুনি গল্পটো পঢ়াই নাই, তেনেহ'লে আপুনি উপন্যাসখন নিশ্চয় পঢ়িব। যদি আপুনি গল্পটো অলৰেডি পঢ়িছে, তেনেহ'লে আপুনি উপন্যাসখন ওপৰে ওপৰে এনেই যিখিনি ইয়াত জ্ঞানৰ কথা আছে, যিখিনি ইয়াত বিস্তৃত কথাখিনি আপুনি ইয়াত পঢ়িব নিশ্চয় পাৰিব। কিন্তু এখন উপন্যাস হিচাপে আপুনি ইয়াত নপঢ়িলেও হৈ যাব, যদি আপুনি গল্পটো আগতে পঢ়িছে। এয়া মোৰ ফালৰ পৰা অপিনিয়ন আছিল। কিন্তু শেষত মই এইটো কথা ক'বই লাগিব যে গীতালি বৰা বাইদেৱে আমাক এখন সুন্দৰ উপন্যাস তেওঁ উপহাৰ দিছে। এই কিতাপখন আমি সকলোৱে পঢ়া উচিত। আমি সকলো পাৰ্চপেক্টিভ বিল্ড কৰি পেলাই আমি আমাৰ জ্ঞানৰ অন্বেষণ কৰি আগুৱাই যাব লাগিব। গৌতম বুদ্ধইও সেই কথাটোৱে কৈছিল। আৰু আজি গৌতম বুদ্ধৰ বুদ্ধ পূৰ্ণিমা হিচাপে মই আপোনালোকৰ সন্মুখত এই কিতাপখন প্ৰদৰ্শন কৰিলোঁ। মোৰ কিবা ভুল ভ্ৰান্তি হ'লে আপোনালোকে নিশ্চয় মোক ক্ষমা কৰিব। পৰৱৰ্তী সময়ত আমি নিশ্চয় এই ধৰণে একেলগে আগুৱাই যাবলৈ চেষ্টা কৰিম। পুনৰবাৰ আপোনালোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ। নমস্কাৰ।